নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। কেনে আছা? সকলোৱে কুশলে আছা নিশ্চয়। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অন্য এক প্ৰেম কাহিনী। আহকচোন কাহিনীৰ মাজলৈ যাওঁ। প্ৰতিটো পল প্ৰতি উশাহতেই যে তুমি। ঐ, কি খবৰ? ভালে আছা? চুটি আছে নে তেনে? আৰু তুমি? মোৰনো কি কম, জানাইচোন মোৰ কৃষ্ণচূড়াৰ প্ৰদেশত আজিকালি ফুল নুফুলে। ফুল ফুলিবলৈ জানো সি কৃষ্ণচূড়াৰ গছজোপা জীয়াই থাকিব নালাগিব? হয়, কিন্তু বাৰিষাৰ বৰষুণ হৈ এই কৃষ্ণচূড়াজোপাক প্ৰাণ দিবলৈ তুমিয়ে যে নাই কাষত। এবাৰলৈ হলেও মোক ৰখাইছিলে জানো তোমাৰ কৃষ্ণচূড়াজোপাক সজীৱ কৰি ৰাখিবলৈ? চেষ্টা কৰিছিলো, তুমি হয়তো নুবুজিলা। এবাৰ যদি মোৰ বুকুৰ গভীৰতাত জুমি চালাহেঁতেন, দেখিলা হয় কিদৰে শিপাই আছা মোৰ বুকুৰ প্ৰতিটো কোঠালিত। ঠিকেই কৈছা তুমি। মই বাৰু নুবুজিলো, কিন্তু তোমাৰ পৰা আঁতৰি ময়ো বহুত কষ্টত আছো। আকৌ উভতি আহা না, ভাল পোৱাৰ বৰষুণ জাকত দুয়ো মিলি উন্মাদ হৈ তিতিম। সঁচাকৈ পাৰিবা জানো আকৌ মোক আঁকোৱালি ল'বলৈ? পাৰিবা তোমাৰ মৰম নামৰ নৈখনত বোৱাই ৰাখিব? মইতো তোমাক সদায় আঁকোৱালি ল'ব বিচাৰো। এবাৰ মাথো কৈছো, তোমাক বাৰিষাৰ বৰষুণৰ দৰে পাৰ ভাঙি মোৰ হৃদয়ৰ নৈখনিত বোৱাই নিম ভাল পোৱাৰ সাগৰত, গভীৰৰ পৰা গভীৰতালৈ। ময়ো জানা গভীৰ আগ্ৰহেৰে বাট চাই আছো তোমাৰ মৰমৰ নদীত উটি ভাহি যাবলৈ। আচ্ছা কোৱাচোন, মনত আছেনে তোমাৰ এদিন যে আমি তুমি মই এটি ভাল পোৱাৰ কবিতা লিখিছিলো? একেলগে গুণগুণাও আহা না। আহা একেলগে আওৰাও। আজি তোমাৰ সৈতে উজাগৰে থাকিম, একেটা দুখৰ চোলা দুয়োটাই পিন্ধিম, একে স্বৰে বেদনাৰ নিদান তুলিম, আজি আমি উজাগৰে থাকিম। ভাল পাওঁ বুলি জানিও তুমি কিয় সোধা ন মই তোমাক কিমান ভাল পাওঁ? হয়তো প্ৰেম এনেকুৱাই ন, দুই প্ৰেমিকৰ পাগলামি। সকলোবোৰ ভাল লাগি যায়, কৃষ্ণচূড়াৰ ফুল, নীলা আকাশ, আৰু ভাল লাগি যায় বাৰিষাৰ বৰষুণ। উজাগৰে পাৰ হৈ যায় কেতিয়াবা নিশা, তোমাৰ কথা ভাবি অথবা আধা লিখা কবিতা পঢ়ি। এতিয়া উন্মাদ দুটি মন, দুটি প্ৰাণ এক হবলৈ, তুমি আৰু মই। এবাৰ মাথো কৈছোৱা, গুচি যাম মই তোমাৰ কাষলৈ। তুমি যলৈ কি নামাতা কিয়, দয়াং অথবা দিচাঙৰ পাৰলৈ, অথবা সেই কৃষ্ণচূড়াৰ তললৈ। ঐ শুনাচোন, কোৱা না। তুমি আগৰ দৰে ধুনীয়াজনী হৈ আছানে? বহুদিনেই হ'ল নহয় তোমাক নেদেখা। এবাৰো চাবলৈ মন যোৱা নাছিল নে তোমাৰ? তুমি কৈছিলাচোন তোমাৰ বাবে মই সদায় ধুনীয়া। আৰে কিয় নাযাব হা? এই দুটি বছৰ মই তোমাৰ পৰা আঁতৰি কিদৰে আছো তোমাক কেনেকৈ বুজাম? মোৰ বাবেতো তুমি সদায় ধুনীয়া। প্ৰতিদিনেই মোৰ বাবে তুমি এটি নতুন কবিতা, যি কবিতাৰ ছন্দই মোৰ হৃদয়ত লহৰ তোলে, আৱেগৰ পথাৰত ফুলাই তোলে ফুল সাজ নাহা। মইনো ক'ত সুখত আছো? তুমি বিহীন এটি এটি নিশা নীৰৱে চকুলো টুকু, কিন্তু মোৰ চকু পানী মুচি দিবলৈও তুমি মোৰ কাষত নাই। নোৱাৰো আৰু তুমি অবিহনে জীয়াই থাকিব। তাতকৈ মই মৃত্যুই কামনা কৰো। হ'ব, আজিৰ পৰা তোমাক কোনোদিনে আৰু চকুলো টুকিব নিদিওঁ। তুমি মাথো আকৌ উভতি আহা মোৰ জীৱনলৈ, হৃদয়ৰ মাজত ভাল ফুলে ৰাখিম তোমাক। মইতো কোনোদিনেই তোমাক এৰি যোৱা নাছিলো। আজি প্ৰমিছ কৰা মোক কোনোদিনেই এৰি নাযাওঁ বুলি। মই সদায় তোমাৰ বুকুৰ মাজত থাকিব বিচাৰো জান। প্ৰমিছ, কোনোদিনে তোমাক এৰি নাযাওঁ। থাকিম জনমে জনমে তোমাৰ হৈ, মাথো তোমাৰ হৈ। পৃথিৱীত কোনো শক্তিয়ে আজিৰ পৰা আমাক পৃথক কৰিব নোৱাৰে। জান, I love you so much. Love you too. ভাল পোৱাৰ এটি কাহিনী লিখিম জানা দুয়ো মিলি। আচলতে কি জানেনে, আপোন মানুহবোৰ বহুত থাকিলেও আমাক এনে এজন আপোনৰ খুবেই প্ৰয়োজন,
যাক অন্তৰৰ কথাবোৰ ক'বলৈ শব্দৰ প্ৰয়োজন নহয়। কাহিনীটো শুনি কেনে লাগিলে? ভাল লাগিল নিশ্চয়। ভাল লাগিলে এটা লাইক কৰিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, কাৰণ আপোনালোকৰ এটা লাইক আৰু এটা কমেণ্টে আমাক প্ৰেৰণা দিয়ে। আৰু যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটোলৈ আহিছে, তেন্তে এনেকুৱা সুন্দৰ কাহিনী শুনি থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আকৌ এটা নতুন কাহিনীৰ সৈতে লগ পাম, তেতিয়ালৈ বাই বাই।